হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয় সকলোৰে? মোৰো ভালেই বাৰু। আৰু এতিয়া আমি লগে ভাগে গৈ আছোঁ মেলালৈ, বসুন্ধৰী মেলা। ইয়াত একদম ডাঙৰ মেলা হয় আৰু এইবাৰ মই প্ৰথম আহিছোঁ। মানে ইয়াত চব মানে খাটি মানে চব ঘৰৰ বস্তু ওলায়, একদম কচু পৰা ধৰি জালুক মানে ঝাৰু এইবোৰ চব মানে সিহঁতৰ পাহাৰীয়া মানে চব মানে নিজৰবিলাক নিজে কৰা বস্তুবিলাক ওলায়। আৰু এইফালে ফুল চুল চব ওলাইছে আৰু ৰাতি ইফালে গায়ক আহিছিলে বোলে, এয়া পেণ্ডেল হৈ আছে। আৰু এইফালে চকৰি টকৰি চব ওলাইছে, একদম ল'ৰাই উৎপাত লগাই আছে, মা উঠিম মানে লাষ্টত উঠাইহে এৰিলোঁ। আৰু বলকচোন সম্পূৰ্ণকৈ দেখাই আছোঁ। আৰু ইয়াত এটা ডাঙৰ মন্দিৰ আছে, এই মন্দিৰৰ বস্তুবোৰ ইয়াতে চব পাই যাব, শৰাই চৰাই ধূপ তেল চব পাব। আৰু আমি ঘৰৰ পৰাই লৈ গৈছিলোঁ আৰু বেছি ওপৰলৈ যাব নোৱাৰিলোঁ। ওপৰত মানে বহুত ওপৰলৈ যে ল'ৰা ছোৱালী লৈ যাবলৈ অকণ দিগদাৰ হয়। প্ৰথমতে গৈ এনেকৈ আমি সেৱা কৰি ল'লোঁ ধূপ তেল লগাই। আৰু ইয়াত বহুত মহত্বৰ এটা বস্তু আছে, ব'লকচোন দেখাইছোঁ। একদম ওপৰলৈ উঠোতে ভৰি বিষাই গৈছে। আৰু এয়া মানে ভাগে ভাগে আছে, আমি এজেগাতে লগাইছোঁ চাকি আৰু চবতে এবাৰ সেৱা কৰিছোঁ। আৰু মেইন বস্তুটো এয়া মাৰ অংশ, এয়া সম্পূৰ্ণকৈ আন এটা ব্লগত দেখাইছোঁ। আজিলৈ ইমানে, বাই।